নাজাৰা এনেকুৱা ধৰণৰ ভাই মানে বনোৱা বাজেটটো 19 কোটি টকাৰ মানে বাজেট এখন আৰু ইয়াতে মানে এনে 30 কোটি ন এনেকুৱা মানে তোমাৰ গোটেই গাঁওবিলাক নি যা মানুহবিলাক বিলখনৰ পৰা চলি আছে লেকা জাল পাতি পাতি থৈ দিয়া আছে আৰু এইটো গিফ্ট ফিনিডিঅ'ৰ পৰা গিফ্ট চাটটো কেনে লাগিছে আৰু ইফালে এতিয়া যাই আছো আমি গুইজান কি আছিলে নামটো গুইজান আছিল না গুইজান ৰিজৰ্ট নতুনকৈ এখন বনাইছে সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা মজা লাগিব আৰু এইবাৰৰ পৰা 2জনমান আহি আছে লগৰীয়া মানে দাদা হ'ব মোৰ অকণমান ডাঙৰ আৰু সিহঁতৰ লগত যাম এতিয়া মজা হ'ব তাতে যায় আচলতে মই য'ত আহিছিলোঁ মানে মেইন ঘৰটো আপোনালোকক তলৰ পৰা দেখাবই পাহৰিছোঁ তো এইফালৰ পৰাই আছিল মেইন ঘৰটো ইয়া এনেকুৱা আৰু তলত এখন গাড়ী আছে এখন বেয়া হৈছে সেইটো কাৰণে মানে আমি বেলেগৰ লগত ফুৰিব যাব লগা হৈছে আৰু এতিয়াও বেলেগৰ লগতে যাব লাগিব A few moments later ফাইনেলি আমি যাব লগা ৰুটটো মানে ইটো হৈছে ইটো দিয়ে যাব লাগিব মানে মোৰ অৱস্থা পেটত গোটাই কোম্পানী চেছ যাব লাগে এতিয়া আৰু ফাইনেলি দাদাসকলে আহি পেলাই ইজন আৰু আগৰ এজন আছে তাতে যাই দেখাইছোঁ মজাকৈ ফাইনেলি এইখন হৈছে আসাম প্লাষ্টিক পাৰ্ক আৰু চাগে আমি এইফালৰ পৰা দেখাই পাম এতিয়া দেখাব নাই বাৰু মেইন গেটখন দেখাব আচ্ছা আপোনালোকে চাব পাৰে এখন পাৰ্ক প্লাষ্টিক আসাম প্লাষ্টিক পাৰ্ক না প্লাষ্টিক পাৰ্ক তিনিচুকীয়া আসাম এখন বহুত ডাঙৰ এলেকা তো ইয়াতে নোসোমাও আমাৰ লগত এতিয়া টাইম নাই এইটো তাৰ ৰিভিউ ন এনেকা মানে যিখন পাৰ্কৰ মানে গেটটো দেখিলোঁ আপোনালোকক তো এনেকুৱাকৈ সিফালেও আছে ইফালেও আছে মানে ৱালবোৰ তো এনেকুৱাকৈ বহুত ডাঙৰ এলেকা বোলে দেখি আছে আপোনালোকে সৰু এটা ঘৰ মানে এইবোৰ হৈছে একোটা বাগানৰ কোৱাৰ্টাৰ হয় ভাই মজা জেগাত আহিছোঁ মজা জেগাত আৰু এইখন পুৰি ভূমিচৰাইৰ আৱাস স্থল মানে এইখন এখন বিল মজা বিল আৰু ইয়াতে মানে বহুত দূৰৰ পৰা চৰাই চিৰিকটি কিবা কিবি তেনেকুৱা আহে মজা ইয়াত এইখন যে দেখি আছে আপোনালোকে সেইখন হৈছে বিল আৰু তাতে জাল পাতি থোৱা আছে মজাকৈ আৰু মই দেখি আহিছোঁ ৰ'বা ইয়াতে মানে এইখন যে দেখি আছে আপোনালোকে এইখন হৈছে পুৰি ভ্ৰমি চৰাই আহে মানে ইয়াত বহুত ধৰণৰ বাহিৰা মানে দেশৰ পৰা তেনেকুৱা ধৰণৰ চৰাইবোৰ আহি মানে ইয়াতে আহি মানে বসবাস কৰে কিমান বা মাহৰ কাৰণে কিমান বা মাহৰলৈকে সিফালে চাব পাৰে তাতে জাল পাতি থোৱা আছে আৰু এইফালে অফিচ কিবা চাগে আৰু ইটো হৈছে কি ব্ৰিজ নামখন কি বাগজান ব্ৰিজ এইখন ইমান কিবা আছে এইটো গোটেই এৰিয়া কিমানমান এৰিয়া আছে গোটেই ইখন হৈছে ইমানে একো ডাঙৰ মানে সিফালে কমচে কম 4 কিলোমিটাৰ 5 কিলোমিটাৰ এনেকুৱা হ'ব আৰু ইফালেও 2 কিলোমিটাৰ মান হ'ব ইফালেও আছে আৰু এতিয়া আমি যি জেগাত আছোঁ সেইটো ভালকৈ বুজাই দিব আমাৰ দাদাই ইয়াতে মানে কিহৰ কাৰণে ইমান ফেমাছ যিটো মানে এইখন যে বিল কিহৰ কাৰণে ফেমাছ মানে এইখন বিল এখন তোমাৰ কয়লা চৰাইবিলাক আহে ঠাণ্ডা দিনত গোটেই চৰাই হৈ থাকে গোটেই মানে ফুৰি থাকে আৰু ইয়াত এই বিলখনত তোমাৰ গোটেই এখন এইফালে গাঁওবিলাক দেখিছা গোটেই মানুহবিলাক বিলখনৰ পৰা চলি আছে ইফালে গাঁও আছে ইফালেও গাঁও আছে মানে ইয়াৰ মানুহবোৰ মানে ইফালে বহুত এৰিয়া আছে ইয়াতে এলেকা তেনেকুৱা ধৰণৰ জাল পাতি থৈ দিয়া আছে ইয়াতে কমচে কম ৰাতিৰ ভিতৰত জালত বহুতো মাছ লাগে আৰু মাছ বিক্ৰী কৰিয়ে তেওঁলোকে খাই আছে জীৱন নিৰ্বাহ কৰি আছে তেনেকুৱা ধৰণৰ এইফালে নাৱত উঠি দাদাসকলে মই এতিয়া জুম কৰি পেলাই দেখাইছোঁ আপোনালোকক মানে কিবা কৰি আছে মাছৰ কাৰণে কিবা এটা ভাল লাগে মানে ইয়াতে আহিলে কিবা এটা ভাল লাগে আৰু ইয়াৰ পৰা এতিয়া আমি যাম ক'ত যাম এতিয়া
ক'ত যাম ডিব্ৰুচৈখোৱা ৰিজৰ্ট যাম ইয়াৰ পৰা দিস ইজ পাবজি ব্ৰিজ হেমা ये पहाड़ का एलेगा का चलो 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 अरे नंबर प्लेट আছে আমার গুরুটোর নাম্বার প্লেট খুব গুরুর মানে ঘুরেলেও টেনশন নাই এগুলো খুব সরকারে গুরু হয়ে গেছে সো হে গাইস ইফালে আছে বাগজান এই যে ওয়েলার টেংকত এই জুই লাগিছিল কেইবা বছৰ আগত আৰু আমি এতিয়া যাব লাগে হিটো সাইড তো আমি এতিয়া কিবা এখন ৰিজৰ্টত যাইছো ভাল লাগিব তাতে যায় দেখাইছো আপোনালোকক কেনেকুৱা একদম ৰাতি থাকে আৰু ইয়াতে মানে বহুত কেইখন নাও আছে ইয়াত নাও আৰু বহুত ডাঙৰ ডাঙৰ জাল মাৰি ইয়াৰ পৰা আৰু আমি এতিয়া যাব লাগে ইটো চাইড মানে সিফালৰ পৰা আহিছিলোঁ এতিয়া ইফালে যাম আৰু ইফালে যায় ভাই ইফালৰ পৰা মানে আমি ইফালে বহুত সোমাই আহিলোঁ ভিতৰত আৰু ইখন যে নদী ইফালৰ পৰাই গৈছিল আমি তেতিয়া ব্ৰিজখন য'ত আছিলোঁ তো ইখনে হয় এনেকুৱাকৈ আৰু এতিয়া পালোঁ সেই ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক এইখন মানে এখন ৰাষ্ট্ৰীয় উদ্যান হয় তো ৰাষ্ট্ৰীয় উদ্যান চৰকাৰে প্ৰজেক্ট এতিয়া কিবা কিবি বনাই আছে চ' ফাইনেলি আমি এতিয়া ভিতৰত সোমাম কি দেখা পাওঁ আপোনালোকে চাব পিছতো ভালে লাগিব যিহেতু চৰকাৰী প্ৰজেক্ট এটা বনাই আছে ধুনীয়াকৈ তালা মাৰাৰ এখন চাব ফাইনেলি আৰু এতিয়া সোমাই পৰিলোঁ ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক বুলি ক'ব লাগিব এতিয়া আৰু ইফালে ধুনীয়াকৈ এতিয়া নতুন ষ্টাৰ্ট কৰি আছে এইটো নতুন ষ্টাৰ্ট না এতিয়া বনাই আছে কিমানমান বছৰ লাগিব এনে এইটো 3 বছৰ পাৰে হ'ল 3 বছৰ পাৰ হৈ গ'ল বনোৱা মানে আৰু 3 বছৰ 2 বছৰ লাগিব চাগে এই মানে বনোৱা এখন 3 বছৰৰ আগতে বনোৱা হয় নৱেম্বৰ আৰম্ভণিয়ে হ'ব মানে ইটো বছৰৰ নৱেম্বৰৰ পৰা মানে আৰম্ভণি হ'ব ইফালে ধুনীয়া কিবা এইবোৰ ঘৰ বনাই থৈ দিয়া হৈছে সিফালেও আছে ইফালেও আছে সকলোবোৰ দেখাইছোঁ মানে তো এইখন চাব পাৰে আপোনালোকে ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক তো ভিতৰত কি আছে কেনেকুৱা ধৰণৰ বনাইছে ক'ত কি আছে মানে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম ইফালে প্ৰায় মানে এনেই এইখন মানে বাজেট কেনেকুৱা ধৰণৰ বাজেটটো তেনেকৈ ক'ব নাই মানে বনোৱা বাজেটটো নে থকা বাজেট এনে বনোৱা বাজেটটো 19 কোটি টকাৰ মানে বাজেট এখন আৰু ইয়াতে মানে এনে 30 কোটি ন এনেকুৱা মানে থাকিব লাগিলে মানে কেনেকুৱা ধৰণৰ প্ৰাইচ দিব লাগিব এইবিলাক এতিয়ালৈকে বৰ্তমান হোৱা নাই কাৰণ টেণ্ডাৰৰ মালিকেহে ক'ব আৰু পাব এনে পাৰ্চনেলি মানে এজন মালিক আছে আৰু ইয়াতে মানে এতিয়া আমি কোম্পানী কনষ্ট্ৰাকশ্যনে বনাই আছোঁ তো এতিয়া মানে চৰকাৰী প্ৰজেক্ট সেইটো তো এতিয়া টেণ্ডাৰ যোনে পাব আৰু তাক তেওঁ ৰেটটো তেওঁ বনাব এনেই আৰু কিমান নৱেম্বৰৰ ষ্টাৰ্ট কৰিব বুলি ভাবিছা 3 বছৰ হৈ গ'ল ন বনোৱা মানে বানপানীৰ কাৰণে অসুবিধা অলপ সোনকালে হ'ব লাগিছিল প্ৰায় বানপানী হৈ থাকে ন ইয়াত বানপানী ন তো ইফালে চাই লওঁ কেনেকুৱা ধৰণৰ কি আছে ইফালে ইয়াৰ ধুনীয়া এখন নৈ আছে আৰু ইফালে ধুনীয়া সৰু মজা প্ৰথমতে মানে মই দেখুৱাইলোঁ কোন আহিছে মোৰ লগততো ভালকৈ দেখুওৱা হোৱা নাই এইজন হৈছে আমাৰ ভিনিদেউ আৰু এইজন হৈছে আমাৰ ৰাহুল কি নাম আছিল ৰাহুল দা না ৰাহুল দা আৰু এইজন মানস দা তো আমি 4জনে আহিছোঁ আৰু এই ওপৰত কিবা এটা আছে তাৰ পৰা মানে গোটেই মানে এৰিয়াটো দেখা পায় ৱাচ টাৱাৰৰ ওপৰত যাই এতিয়া আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ফালি দিম আজি এনেকুৱা ধৰণৰ ঘৰ ভাই ইয়াৰ মানে কাঠবোৰ ডলফিন মাই গড ইয়াতে মানে ডলফিন ওলাইছে বোলে কিবা ব্ৰহ্মপুত্ৰত ক'ত ওলাইছে ইয়াতে না ইয়াতে বোলে মানে ডলফিন ওলাইছে সেইটো কি নদী এনে ডলফিন বাপৰে আজি ফাৰ্ষ্ট টাইম দেখিছে এনেকুৱা মানে
জুম নহয় কি ইয়াতে আছে সিফালে মানে জাহাজ এখন গৈছে আৰু ইফালে ডলফিন ওলাইছে ডলফিন ইয়াতে ওলাই যায় ইফালে এনেকুৱা ইয়াতে মানে এইখন নৈত ডলফিন ওলাইছিল মানে এটা নহয় দুটা নহয় 3-4টা মান ওলাইছে সিফালে মানে জাহাজখন গৈছিল আৰু ওপৰত যাইছো এতিয়া কি দেখা পাওঁ ইয়াৰ পৰা বোলে গোটেই সমগ্ৰ দেখা পায় মানে কিবাখন ৰিজৰ্টখন মানে ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক মানে চৰকাৰী প্ৰজেক্ট হয়তো তো ইয়াৰ পৰা দেখাইছোঁ ৰ'বা এনেকুৱা ধৰণৰ মাই গড ইফালে নৈখন ইফালে চিৰিপকৈ পানী আহিব যেতিয়া বৰষুণ দিয়ে এনেকুৱা এইবোৰ হ'ব এটা সৰু সৰু থাকিব পাৰে মানে ধৰা এইখনতো ব্ৰহ্মপুত্ৰ চাগে এইফালে আৰু ওপৰত আছে ন আৰু ওপৰত আছে যাইছোঁ চল ভয় লাগিছে নেকি ভয় লাগিছে মই এটা বস্তু দেখাইছোঁ আপোনালোকক তো এইখন যে নৈ হয় ন তো সিফালে সিফালে ফ্ৰণ্টত মানে ব্ৰহ্মপুত্ৰ আছে ব্ৰহ্মপুত্ৰৰ পৰা মানে ইফালে ছাইড কাটি অহা এখন নৈখন এনেকুৱাকৈ গৈছে আৰু ইয়াতে বোলে ডলফিন ওলাই ৰাতিপুৱা 10টা মানত আৰু এতিয়া জাহাজখন যে গ'ল সিফালে তো এনেকুৱা ওলাই আছে সিফালে ক'ৰবাত ওলাই আছে বহুত ডাঙৰ মই ফাৰ্ষ্ট টাইম দেখিছোঁ মানে আজি ভয় লাগিছে নেকি কোনখন ক'ৰ হাবি ইটো আৰু এইটো ব্ৰহ্মপুত্ৰ সিপাৰ ইয়াৰ পৰাই পৰে যেনিবা ইয়াৰ পৰাই এনেকুৱাকৈ আচ্ছা এই মানে পিছত ঠাণ্ডা দিনত এইখিনি শুকাই যায় সেইটো যে এনেকৈ জানৰ নিচিনা এনেকৈ বৈ যায় পিকনিক প্লেচ নে ইয়াতে সিপাৰে যাব পাৰে মানে কিবা টাইম সিফালে দেখি আছে আপোনালোকে ব্ৰহ্মপুত্ৰৰ সিটো পাৰে মানে মেইন নেশ্যনেল ৰাষ্ট্ৰীয় উদ্যানখন আছে মানে ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক না সেইখন মেইন ইয়াৰ পৰাতো আৰু মজা ৰাখিব ओपी किस्म का है क्या बोलो ओपी किस्म का है ना एकदम माने पूरा स्टाइल ইয়াতে মানে ওচৰৰ মন্ত্ৰী তেনেকুৱা এই বিধায়ক আৰু ইফালে MCLA তেনেকুৱা ধৰণৰ বহুত ডাঙৰ মানুহবিলাক আহিব আৰু ইয়াতে থাকিব ধুনীয়া ঘৰত তো এতিয়ালৈ বনোৱা হোৱা নাই হোৱাৰ পিছত আৰু এবাৰ আহিব চেষ্টা কৰিম যদি পাৰোঁ যদি আপোনালোকক এনেকুৱা দেখাব পাৰোঁ মোৰে ভাল লাগিব হোৱাৰ পিছত কেনেকুৱা হ'ব So hey guys, মই এতিয়া আছোঁ অসমৰ এখন ছুইজাৰলেণ্ড আৰু ইফালে আছে নদী কিবা কিবি তেনেকুৱা ধৰণৰ বহুতো স্পেচিয়েল আপোনালোকে দেখাবলৈ পাব আজি ছুইজাৰলেণ্ডৰ নাজাৰা এনেকুৱা ধৰণৰ ভাই মানে ছুইজাৰলেণ্ডৰ দৰে হ'ব মানে যিখিনি মানে আছে ইয়াতে তেনেকুৱা ধৰণৰ ঘৰ তেনেকুৱা এইটো ৰোড তেনেকুৱা ধৰণৰ মই এতিয়া ৰুমৰ কণ্ডিশ্যন দেখাবলৈ চেষ্টা কৰিম যদি খোলাটো নাখায় চাগে এইবিলাক কুলিং বিল হ'ব এনেকুৱা ধৰণৰ ফেচিলিটি আছে মানে ইয়াৰ পৰা দেখাবলৈ চেষ্টা কৰিম ইখনো খোলা নাখায় এইটো ভিতৰত এনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ আৰু প্ৰত্যেকটো ৰুমে মানে তেনেকুৱা হ'ব আৰু প্ৰত্যেকটো ৰুমে তেনেকুৱা হ'ব এইফালে এটা ৰুমে মানে বহুত ডাঙৰ ইয়াতে 2টা ৰুম আছে সিফালে 2টা এনেকুৱা বহুত কেইটা আছে ইফালে মাই গড ইফালে এইগিলা ডাঙৰ অফিচ তেনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট কিবা হ'ব তেনেকুৱা আৰু ইফালৰ পৰা এনেকুৱাকৈ আৰু মানে আপোনালোকে যে দেখি আছে মুজিয়াটো ইয়াৰ ঘৰৰ তলত মানে এইবোৰত মানে যেতিয়া বনোৱা হয় ৰিজৰ্টখন তো পানী বোলে ইয়াতে উঠাই দিব আৰু মজা লাগিব মানে পানীৰ ওপৰত ঘূৰি ফুৰা যায় ফাইনালি মানে বহুতখিনি দেখালোঁ আপোনালোকক কেনেকুৱা লাগিল আৰু সেইফালে খুন্তি কেইজনমান আছে তো সিহঁতে বোলে মানে ইয়াতে সোমাই পেলাই গোটেই লেতেৰা কিবা তেনেকুৱা বহুত মানুহ সোমাই ফালে মানে বহুত বেয়া কৰি থৈ দিছিল মানে পৰিস্থিতিবোৰ তো তেওঁলোকক এতিয়া গেটখন মানে তালা মাৰি থৈ দিছে এতিয়া এই দাদাহঁতে মানে চিনি পোৱা মানুহ আছে ইয়াত সেইটো কাৰণে সোমাব পাৰিছোঁ আমিও বোলে এইবিলাক মানে ৰুবৰ কাৰণে আনি থৈ দিয়া হৈছে তো লগাব চাইডে তেনেকুৱা ধৰণৰ তো ফুল বহুতো ধৰণৰ ফুল কিবা আৰু ছেপাৰেট ইয়াতে বহুত ধৰণৰ স্পেচিয়েল
সেইটো কাৰণে বনোৱা হৈছে আৰু আমি এতিয়া ইয়াৰ পৰা যাব লাগে আৰু সেইখিনিৰ পৰা আপোনালোকক এই ভিডিঅ'টোত কি বুলি কয় সমাপ্ত তো ভাল লাগিলে এতিয়া আহি ঘূৰি আপোনালোকে যদি ওচৰৰ হয় আপোনালোকে আহিব তেনেকুৱা ধৰণৰ চাই যাব আৰু আজি এইখিনিৰ পৰাই বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ